নং কলভাঙা গাঁও পঞ্চায়তৰ অন্তৰ্গত যিখিনি দুখীয়া মানুহ, বিধৱা মানুহ, বিকলাংগ মানুহ আছে তেওঁলোকক বাদ পেলাই ধনী মানুহ পঞ্চায়তৰ সভাপতি, পঞ্চায়তৰ মেম্বৰ তেওঁলোকৰ নিজস্ব মানুহ, তাৰমানে নিজৰ ঘৰৰ মানুহ সেইবিলাকক ধনী মানুহৰ অন্তৰ্ভুক্ত কৰিছে। গতিকে এটা নিশ্চয় আছে। কোনে কোনে আছে ইয়াৰ লগত জড়িত? কংগ্ৰেছী মেম্বৰগিলাই আছে, প্ৰেচিডেণ্টে আছে। আমাৰ 47 নং কলভাঙাৰ গাঁও পঞ্চায়তত কংগ্ৰেছী হয় বুলি তেওঁলোকে অপপ্ৰচাৰ কৰে সদায়, যে আমাৰ কংগ্ৰেছৰ মানুহবিলাকে পাব, বেলেগ দলৰ মানুহে নাপাব, গৰীব মানুহ বুলি কোনো কথা নাই, তেওঁলোকৰ মানুহক দিব লাগে। কি কৈছে তেওঁলোকে আপোনালোকক? কৰিছোঁ আমি নিশ্চয়, আজিও কৰিছোঁ, আগতেও কৈছোঁ, এতিয়াও কৈ আছোঁ। দুখীয়া মানুহগিলাও আহি গৈ আছে, কোনো কাণসাৰ নাই। সমগ্ৰ অসমত অসম চৰকাৰে একমাত্ৰ দুখীয়া পৰিয়াল আৰু বিকলাংগ আৰু বিধৱা আৰু যিসকল মানে ছোৱালী মানুহ মানে ঘৰত বেকাৰ হৈ আছে তেওঁলোকৰ কাৰণে ঘোষণা কৰিছে। ইতিমধ্যে আমি 47 নং কলভাঙা জিপিত আমি মানে চালোঁ যে কলভাঙাত বিকলাংগ মানুহ বঞ্চিত হৈছে এইখন আঁচনিৰ পৰা, বিধৱা মানুহ বঞ্চিত হৈছে। কংগ্ৰেছৰ প্ৰতিনিধি, মেম্বাৰ, প্ৰেচিডেণ্টসকলে কয় যে যিসকলে কংগ্ৰেছ কৰে তেওঁলোকে এইখন আঁচনি পাব, যিসকলে আন কোনো বেলেগ দল কৰে তেওঁলোকে নাপায়। কিন্তু মই প্ৰশ্ন কৰিব খোজোঁ তেওঁলোকক, প্ৰতিনিধিসকলক আৰু অসম চৰকাৰক আমি আজি আহ্বান জনাব খোজোঁ এই লাইভৰ জৰিয়তে যে এইখন আঁচনি যদি কংগ্ৰেছী মানুহে পাব লাগে তেতিয়াহ'লে অসম চৰকাৰৰ ভান পঞ্চায়তত কিয় লাগে? তেওঁলোকে যদি কংগ্ৰেছী মানুহক দিব খোজে তেতিয়াহ'লে ৰিপুণ বৰাৰ পৰা ভান আনি দিয়ক, আমাৰ কোনো আপত্তি নাই। প্ৰকৃত যদি চৰকাৰী ভান হয় অল কলভাঙাৰ দুখীয়া পৰিয়াল আৰু বিকলাংগ মানুহ তেওঁলোকে পাব লাগে, বিধৱা মানুহে পাব লাগে। ইয়াত ভ্ৰষ্টাচাৰ দুৰ্নীতি চলি আছে, এটা বৃহৎ টিম বনাই দি তদন্ত হ'ব লাগে। ইয়াতে প্ৰেচিডেণ্ট মেম্বাৰ লিপ্ত হৈ আছে, যিসকল নেকি প্ৰেচিডেণ্টৰ ঘনিষ্ঠ হয়, মেম্বাৰৰ ঘনিষ্ঠ হয়, তেওঁলোকে আঁচনি বুক কৰি আছে আৰু বহুত মানে পাব লগা মানুহ বঞ্চিত হৈ আছে। সঠিক তদন্ত হ'লে জল পট ওলাই আহিব। কিন্তু আজি আমি ধিক্কাৰ দিছোঁ এইখন পঞ্চায়তৰ প্ৰতিনিধিসকলক। এইখন পঞ্চায়তৰ কংগ্ৰেছৰ ভান নহয়, এইখন চৰকাৰৰ ভান। ৰাইজৰ প্ৰতিনিধি যিকোনো দলৰ পৰা হয় জিকি আহিব পাৰে, অহাৰ পিছত নিৰপেক্ষ ভূমিকা পালন কৰিব লাগে। আমি কলভাঙা জিপিত দেখিছোঁ একমাত্ৰ কংগ্ৰেছী মানুহে সুবিধা পায়। গতিকে তেওঁলোকে যদি কংগ্ৰেছী মানুহকে কেলি সুবিধা দিব খোজে আৰু প্ৰাপ্য মানুহখিনি বঞ্চিত হ'ব লাগে তেতিয়াহ'লে ৰিপুণ বৰাৰ পৰা ভান আনি দিয়ক। অসম চৰকাৰৰ এই কলভাঙা জিপিত ভান দিব নালাগে। আজি এই লাইভৰ জৰিয়তে অসম চৰকাৰতো অনুৰোধ কৰিছোঁ, এটা বৃহৎ তদন্ত কৰক এইখন জিপিত।